सुंद' आपडेट्स लानानै फिन खेबसे चेनेलाव फैफिनबावनाय जाबाय जायफ्रा मोजां मोनो नैबे भिडिअखौ नायलांनो हागोन बिदिब्ला जागायलांदिनि आरो भिडिअआ मानि सायाव जागोन निश्चय नोंथांमोना टाइटेल बा थाम्बनेलावहाय नायनानै मिथिनो मोनखाबाय आरो दिनैनि भिडिअआव आङो बेलेग जेबो आपडेट्स लाबोआखै जास्ट आपडेट्सआ बेनो बिटिसिनि चिफ हाग्रामा महिलारी सारा एसे सांबादिकफोरनि सिगाङाव फंनैसो शेयार खालामलांलायबाय तो आङो बेखौनो लानानै फैदों एसे क्लिप्स होलांगोन आरोना तो माखासे माने सरकार दाखांनायनि उनावहाय मावनो गोनां खामानिफोर दङमोन ना बेबो माने जाफुंजोबाखैमोन लासै लासैनो जाबोगासिनो दा तो फाइनाली बीजेपी निफ्रायबो मोनसिगोन जाहैदों आरोना तो जेराव ईएम मोननांगौमोन आरो बेनिफ्राय स्पिकार ना तो बेबो जानो थांगासिनो दङ बे साननैसोनि बिथोरावनो तो जों आपडेट्सफोरखौ बिदिनो फारि फारि मोनलांबाय थागोन आरो इन्टारेस्टिं जोङो आपडेट्स मोननो हादों बेनो जाहैबाय जायफोरा माने सानै हिनजाव लायो तो बिटिसिआव बियो माने बेन नंथ'आ जाहैदों बेबो एसे माने इन्टारेस्टिं आपडेट आरोना तो 6 शिड्यूलनि बाहेरावसो बेन जादों जाहैदों आरो तो हाग्रामा महिलारी सारा एसे बुंलांनायखौहाय आं एसे क्लिप्सखौ होनानै होदिनि आरोना गोलाव खालामनो सानाखै आङो क्लिप्सखौ होनानै बेसेखिनियावनो फोजोबगोन आरोना भिडिअखौहाय সঁচাকৈ আমি বিটিসি নিৰ্বাচনত আমি বিজেপি অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি বিজেপিক একেলগে লৈছো বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে চৰকাৰ চলাই আছো এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো দুজন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মততে আমি আগন্তুক যেটো 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে মততে এনডিএ এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ সরকার কইব তিনি গগৈ যেটো কংগ্রেসের লগত মিলি হইছে কোন তিনি গগৈ সাতম অপিল এটো আফার আসামৰ কথাটো মই একো নকম এটো গতে আমি অকল আমি বিটিসি বা লোৱাৰ আসামৰ কথাটো মই জানো মততে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল হেবিলাক বিজেপি তাত যাব যেতে এটো কথা স্যার 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামক আমি এনওসি দিছে বাস কাইলৈ যেটো ক্যাবিনেট বৈঠকত ডিসিশন লব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম ক্যাবিনেট ডিসিশন বহুত ক্যাবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিসিত এই যে দুজন মাইকি লোৱাটো এটো বেন কৰিছে বেলেগত কিন্তু বিটিসিত বেন কৰা নাই ক্যাবিনেটে ডিসিশন লৈছে এটো বিটিসি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড় হওক কোনবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউল টু এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিসি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব কোটাইতে অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমি তো আৰু কি কৰিম